ডিব্ৰুগড় কানৈ কলেজৰ নুপুৰ কলিতা তাই ফেচবুকৰ দুনিয়াত চিনাকি তাইৰ হতে এদিন হঠাৎ ফেচবুক ষ্টেটাছৰ সামান্য ৰিপ্লাই এটি কৰিছিল তাই মোলে। তেতিয়াই আছিল চিনাকি পৰ্বৰ শুভাৰম্ভ। অৱশ্যে ফেক একাউণ্ট বুলি ভয় নকৰা নহয়, কিয়নো অন্য আধুনিকাৰ দৰেই তাইৰ ফেচবুক একাউণ্টত নাছিল মি উইথ মাই ফ্ৰেণ্ডছ কেপশ্যনেৰে আপলোড দিয়া তাইৰ নিজস্ব এখনিও ছবি। হোৱাটছএপতো নাথাকে তাইৰ ডিপি। অবুজ আছিলোঁ মই, আচলতে তাইৰ সৌন্দৰ্যত কিবা খুঁত আছে নেকি বাৰু। অৱশেষত ইণ্ডিভিজুৱেল চেটিঙত ৰিকুৱেষ্ট কৰি তাইৰ ফটো এখন ল'লোঁ আৰু ফটো চাই অবাক মই। তেনে ক্ৰুটিমুক্ত সৌন্দৰ্যৰে ভৰা এটি সুন্দৰ হাঁহিৰ সৈতে তাইৰ মুখনি। সময়ে ঠগিছে তাইক। জীৱনৰ প্ৰতিটো ফলে প্ৰতিটো সময়তে তাইক প্ৰতাৰণা কৰিছে। আৰু মৰমে কন্দুৱাইছে তাইক। কিন্তু প্ৰতিটো আঘাতকেই যেন লুকুৱাই ৰাখিবলৈ তাই আপ্ৰাণ চেষ্টা চলাই আহিছে এটি মিচিকীয়া হাঁহিৰ সৈতে। সঁচা অৰ্থত আজিৰ আধুনিক সভ্য সমাজৰ নিৰ্লজ্জ অভ্যন্দালিৰ পৰা আঁতৰত থাকিবলৈহে তাই নিদিয়ে ফেচবুকত প্ৰফাইল পিক অথবা হোৱাটছএপত ডিপি। ডিব্ৰুগড় কানৈ কলেজৰ নুপুৰ কলিতা তুমি। আহিবাচোন কেতিয়াবা আকৌ ফেচবুকৰ চহৰত, লগ কৰিম আকৌ এদিন। আৰু ভেনিউ হ'ব সেই একেই ষ্টেটাছ নামৰ বাগিচাখনি। বুকুত ঘন হাৰ্টবিট লৈ অপেক্ষাৰত মই। সঁচাকৈয়ে আহিবা দেই এদিন।